মানুহে ল'ব নোৱাৰিব असंभव असंभव 233 और अभी तो रुको क्लाइमैक्स अभी बाकी है 20% डाउन पेमेंट কৰিলেও 60 70 কৰিলেও अभी मजा आएगा ना যদি আপোনাৰ কমো আছে তেবো আপোনালোকে লৈ যাব পাৰিব খালি ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल गौरव 157 আজি আপোনাক মই দেখুৱাম এডভেঞ্চাৰ 250 যিটো 2022 মডেল নতুনকৈ আহিছে সেই গাড়ীখনৰ আপোনাক দেখাম কি কি ফিচাৰ্ছ আছে মাইলেজ কিমান দিয়ে প্ৰাইচটো কিমান সেইটো কম নগাঁৱত অন ৰোড প্ৰাইচ শ্ব'ৰুম প্ৰাইচ চাই লওক বাইকখন এবাৰ সেইটো নগাঁও KTM শ্ব'ৰুম হয় চাই লওক ধুনীয়াকৈ আজি দেখাম আপোনাক মই এইখন বাইকৰ বিষয়ে দেখাম এখন চাই লওক মই আপোনাক ধুনীয়াকৈ মিটাৰ চিটাৰ সকলো দেখাই গৈ সকলোবিলাক দেখাম আপোনালোকক সেইটো অকণো স্কিপ নকৰিব যদি কোনোবাই এডভেঞ্চাৰ 250 ল'ম বুলি ভাবি আছে 390 লোৱা যদি বাজেট নাই তেতিয়াহ'লে এডভেঞ্চাৰ 250 ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এডভেঞ্চাৰ 250 চাব পাৰিব মই দেখাই দিম গোটেইখন তো বেছি দেৰি নকৰোঁ ব'লক চিনেমাটো এনজয় কৰক সাউন্ডটো শুনাই দিয়ক A few moments later. যদি আপোনালোকৰ চিনেমেটিক শ্বটটো যদি ভাল লাগিলে এক্সপ্ৰেছনটো যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব ফ্ৰণ্টত চাই লওক হেল'জিন লেম্প পাব চাইডত DRL আছে আৰু ব্লেক কালাৰ এল' হুইল আছে অৰেঞ্জটো উঠাই দিছে KTM বৰ্তমান নিউ আপগ্ৰেড কৰিছে অলপমান তো চাইডত আপোনাৰ গাৰ্ড দিছে আৰু তলত আপুনি চাই লওক ফুট ৰেষ্টটো বহুত ভাল কোৱালিটি ফুট ৰেষ্ট দিছে অফ ৰোডিঙৰ ফুট ৰেষ্ট দিছে গাড়ীখন ইঞ্জিনটো হ'ল ছিংগল চিলিণ্ডাৰ 4 ভাল্ভ 248cc লিকুইড কুলড ইঞ্জিন হয় BS6 কমপ্লেইনৰ হয় গাড়ীখনৰ মেক্স পাৱাৰটো হ'ল 30 bhp 9000 rpm মেক্স টৰ্কটো হ'ল 24 mm 7500 rpm হয় গাড়ীখনৰ লুকটো চালে ফ্ৰণ্টৰ পৰা ফুল এডভেঞ্চাৰ 390 সৈতে প্ৰায় একেই হয় খালি আপোনালোকৰ ফ্ৰণ্টৰ হেডলাইটৰ ডিছপ্লেটো বেলেগ হয় গাড়ীখন এক্সজষ্ট পাৰ্ট চাই লওক বহুত ব্ৰড এক্সজষ্ট দিছে এক্সজষ্টৰ চাউণ্ডটো আপোনাক মই শুনাইছোঁ অলৰেডি আগত গাড়ীখনৰ পিছৰ আপোনাৰ লুকটো চাই লওক এবাৰ ভালকৈ পিছতে আপোনাৰ টেইল LED লাইট দিছে LED ইণ্ডিকেটৰ দিছে ৰিয়াৰ মডগেয়াৰটো চাই লওক বহুত দীঘল হয় মডগেয়াৰটো লং মডগেয়াৰ হয় ৰিয়েল গেব্ৰিয়েল আছে চিটটো চাই লওক বহুত ডাঙৰ চিট দিছে দীঘল চিট দিছে আপোনালোকে টুৰিং কৰিলে যাতে কোনো আনকমফৰ্টেবল নহয় বহুত কমফৰ্টেবল হয় চিটটো বাকী ফিউল টেংকৰ গ্ৰে কালাৰ হয় ফিউল টেংকৰ কেপাচিটি হ'ল 14.5 লিটাৰ ধৰে ফিউল টেংকটো আপোনাৰ চাইডত চাই লওক ধুনীয়া গ্ৰাফিক্স আছে টেংকি তলত তো গাড়ীখনৰ চাই লওক টায়াৰটো বহুত মোটা টায়াৰ দিছে পিছৰ ৰিয়াৰ টায়াৰটো আৰু ফ্ৰণ্টৰ যিটো ছাছপেনশ্যনটো হ'ল WP হয় আপচাইড ডাউন ছাছপেনশ্যন হয় ফ্ৰণ্টত আপোনাৰ 43 mm হয় অফ ৰোডিঙত বহুত ভাল কোৱালিটি আপোনালোকৰ ষ্টেবিলাইজেশ্যন দিব তো ৰিয়াৰ ছাছপেনশ্যনটো হ'ল আপোনাৰ WP শ্বক এবজৰ্বাৰ হয় ৰিয়াৰ ছাছপেনশ্যনটো আৰু চাই লওক ফ্ৰণ্টত আপুনি ফ্ৰণ্টৰ টায়াৰটো হ'ল 100/90 19 ইঞ্চৰ হয় বহুত অফ ৰোডিঙৰ টায়াৰ দিছে গ্ৰিপটো বহুত ভাল হ'ব আপোনালোকে ডাষ্টত চলালৈকে ৰিয়াৰ টায়াৰটো হ'ল 130/80 17 ইঞ্চৰ হয় বহুত মোটা টায়াৰ দিছে চাই লওক বিটবিলাক বহুত ভাল হয় কাৰণ আপোনালোকে অফ ৰোডিং কৰিলে বহুত ভাল পাব গাড়ীখন চলাই কিনে এলয় হুইলৰ হয় ব্লেক কালাৰ এলয় হুইল আছে তো চাই লওক ধুনীয়াকৈ দিয়া আছে গাড়ীখনৰ আৰু গাড়ীখনত আপোনাৰ ডুৱেল চেনেল ABS আছে ফ্ৰণ্টতো ABS আছে আৰু বেক চাইডো ABS আছে আৰু ফ্ৰণ্টত যদি ডিস্কৰ চাইজৰ কথা ক'ব যাওঁ 320 mm হয় প্লাছ ABS আছে ফ্ৰণ্টত বহুত ভাল কোৱালিটি KTM বহুত ভাল কোৱালিটি ABS চিষ্টেম দিয়ে তো ৰিয়াৰত আপোনাৰ ডিস্ক ব্ৰেক আছে তাতো ABS আছে ৰিয়াৰৰ ব্ৰেকটোৰ চাইজটো হ'ল আপোনাৰ 230 mm হয় প্লাছ ABS আছে আৰু ৰিয়াৰ ব্ৰেকটো আপুনি অফ অনো কৰিব পাৰে আপোনাৰ অফ ৰোডিং কেপাচিটি হিচাপত ৰিয়াৰ 4 গাৰ্ড পাইছে চাই লওক এপিনে আপোনালোকৰ আৰু গিয়াৰ বক্সৰ কথা যদি কওঁ 6টা গিয়াৰ বক্স আছে 1 ডাউন 5 আপ হয় আপোনাৰ বহুত ভাল কোৱালিটি হয় তো বাকী ফ্ৰণ্টৰ লুকটো চাই লওক গাড়ীখনৰ চুইচ কোৱালিটিখিনিও ভাল হয় মই আপোনালোকক মিটাৰটো অন কৰি কিনে দেখাই আছোঁ তাত কি কি ফিচাৰ্ছ আছে
তো আমাক আৰিফ দাই গোটেইখিনি বুজাই দিব আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক মোৰ নামটো হ'ল আৰিফ খান এইটো নিউট্ৰেলৰ তোমাৰ চিম্বল আছে ইয়াত তোমাৰ গিয়াৰ যোনটো আছে গিয়াৰ চিম্বলটো ইয়াত দেখাব ইয়াত কিলোমিটাৰো দেখাব ট্ৰেকমিটাৰ অডোমিটাৰ এইটো তুমি অফ ৰোড এইটো টিপি ৰাখিব লাগিব ধৰি ৰাখিলে দেখাই আছোঁ ইয়াত ফিউল ৰেঞ্জ দেখায় ইয়াত এইটো ৰ'ডত গৈ পেলাই এইটো ছেট বুটানটো ধৰি ৰাখিব লাগিব ধৰি ৰখাৰ পাছত এইটো ছেট ক্লকটো কৰিব পাৰিব তাৰপিছত এইটো আঁতৰাব লাগিব আঁতৰাই পেলাই এইটো ছেটটো মিলাব লাগিব ইউনিট মিলাব লাগিব এক্সিট মিনিট আছে ইয়াত ছেট মিনিট গোটেইখিনি আছে ইয়াত যিমানখিনি আপোনাৰ এতিয়া 994 এতিয়া এইখিনি ধৰি লওক আপোনাৰ ছাৰ্ভিচিং মানে 1000 কিলোমিটাৰ হয়তো এইটো 6 কিলোমিটাৰ ৰানিং হৈছে গাড়ীখন তো এইটো কাৰণে আপোনাৰ এইটো উল্টা আপোনাৰ ধৰি লওক কিলোমিটাৰটো তলত কমি আহি থাকিব তেতিয়া আপোনাৰ ছাৰ্ভিচিং যেতিয়া 1000 হ'ব তেতিয়া ছাৰ্ভিচ টাইম বুলি লিখা আহি যাব বাকী ইয়াত ছেট বুটনটো এইটো ধৰি ৰাখিব লাগিব ধৰি ৰাখিলে এই ৰিলিজ বুটন কৰি এইটো অফ ৰোড আহিব অফ ৰোডত বেকৰ যোনটো এবিএছ আছে এইটো এবিএছটো অফ হৈ যাব তেতিয়া আপুনি এইটো অফ ৰোডিং কৰিব পাৰিব তাৰপিছত যেতিয়া ৰ'ড যাব ৰ'ড গ'লে আকৌ এইটো প্ৰেছটোত আকৌ টিপি ৰাখিব লাগিব কিপ প্ৰেছ ৰিলিজিং বটন পালে ৰ'ড আহিব 12 ভল্টৰ চাৰ্জিং চিষ্টেম আছে এইটো চাৰ্জ দিব পাৰিব এইটো চাৰ্জিং চিষ্টেম ইয়াত চাৰ্জ দিব পাৰিব চাৰ্জিং পৰ্ট ফ্ৰণ্টত এখন ধুনীয়া উইণ্ডশ্বিল্ড দিছে আপুনি এখন লগাই ওপৰলৈ এক্সটেনশ্যন কৰিব পাৰিব আৰু ওপৰত ডাঙৰ উইণ্ডশ্বিল্ড লগাই পেলাই তো এখন অভাৰ লুকটো চাই লওক বা পিছ চাইডটো লুকটো চাই লওক টপ বক্স লগাবৰ কাৰণে আপোনাৰ ধুনীয়াকৈ গেব্ৰিয়েল দিছে মই কৈছোঁ প্ৰথমতে আপোনালোকক তো ভাল কোৱালিটি গেব্ৰিয়েল দিছে তো গাড়ীখন চাই লওক লুকছটো এবাৰ তো গাড়ীখনৰ চিট হাইটটো হ'ল 855 মেন আৰু গাড়ীখনৰ আপোনাৰ মাইলেজটো ক্লেইম কৰে কোম্পানী আপোনাৰ 35 kmpl পাৰ লিটাৰ আৰু গাড়ীখনৰ ৱেটটো হ'ল আপোনাৰ 177 কেজি হয় তো ভালকৈ চাই লওক এবাৰ গাড়ীখনৰ লুকছটো এবাৰ দুই চাইডে আপোনাৰ নকল কাঠ দিছে মেটেলৰ নহয় প্লাষ্টিকৰ হয় হ'লেও ভাল কোৱালিটি দিছে প্লাষ্টিকটো হয় আপোনালোকৰ তো এই গাড়ীখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হ'ল 200 mm হয় যথেষ্টখিনি গ্ৰাউণ্ড ক্লিয়াৰেন্স দিছে তো এই গাড়ীখনৰ প্ৰাইচৰ কথা আৰু EMI কথা আপোনালোক আৰিফ দাই ভালকৈ বুজাই দিব তো ভিডিঅ'টো চাওক A few moments later. খালি চিট হাইটটো খালি অলপ ওখ আছে আপোনালোকৰ ধৰি লওক যাৰ হাইটটো ধৰি লওক 5.89 আছে সিহঁতে কমফৰ্টেবলি ধৰি লওক অফৰোডিঙো কৰিব পাৰিব শ্বৰ্ট হাইটৰ কাৰণে মানুহে এনেকুৱা যে শ্বৰ্ট হাইটৰ কাৰণে মানুহে ল'ব নোৱাৰিব পাৰিব যদি সিহঁতে ফটো কেপাচিটি ধৰি লওক আছে সিহঁতে পাৰিব ল'বলৈ চলাব পাৰিব কিন্তু অফৰোডৰ ফিল্ডটো ল'বলৈ হ'লে আপুনি ধৰি লওক ভালকৈ ঢুকি পাব লাগিব ঢুকি পাবলৈ হ'লেও মিনিমাম আপোনাক 5.8 বা 5.9 লাগিব মোৰ প্ৰাইচটো হ'ল 2.63 আৰু এক শ্ব'ৰুম প্ৰাইচটো হ'ল আপোনাৰ 233 হ'লে আপুনি 20% ডাউন পে'মেণ্ট কৰিলে 60-70 কৰিলে আপুনি লৈ ল'ব পাৰিব ছাৰ্ভিচ বুলি নহয় ছাৰ্ভিচো ল'ব পাৰিব বিজনেছমেনো ল'ব পাৰিব দুটা আপোনাৰ স্কিন আছে এটা নন ইনকাম প্ৰুফ আৰু এটা ইনকাম প্ৰুফত আপুনি ৰেট অফ ইণ্টাৰেষ্ট অলপ কম পায় আৰু নন ইনকাম প্ৰুফত ৰেট অফ ইণ্টাৰেষ্ট অলপ আপোনাৰ বেছি যায় যদি আপোনালোকে যদি ডকুমেণ্টেশ্যন যদি আপোনাৰ কমো আছে সেইবোৰ আপোনালোকে লৈ যাব পাৰিব খালি ডিলাৰৰ লগত আহিলে কণ্টেক্ট কৰি ল'ব আমি আছোঁ আমাৰ নম্বৰ লাগিলে আপোনালোকে নম্বৰটো দি দিব আমাৰ নম্বৰটো দিলে আমাৰ ধৰি লওক কোনোবা মানুহে যদি ল'ব বিচাৰে আমি ডিলাৰত পাতি পেলাই এনেকৈ কৰি পেলাই আমি ফাইনেল